অসমীয়া ভাষাত নিমখ উঠা বুলি কয় বা ডেম হৈ যায় ৱালবিলাক তাৰ কাৰণে এইটো মেডিচিন মই মাৰি থৈ দিছোঁ। নমস্কাৰ বন্ধুসকল, মই মনোৰঞ্জনে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ এটা বহুত পুৰণি ঘৰ ৰং কৰিবৰ কাৰণে, তো ভিডিঅ'টো চাই থাকিব। তো বৰ্তমান আমি ঘৰটো আহি পালোঁ, বস্তু বাহানিবিলাক উলিয়াই লৈছোঁ। এইবিলাক এনেকুৱা হাতত কোৱা নিমখ উঠা বুলি কয়, কিছু আমাৰ অসমীয়া ভাষাত নিমখ উঠা বুলি কয় বা ডেম হৈ যায় ৱালবিলাক তাৰ কাৰণে এইটো মেডিচিন মই মাৰি থৈ দিছোঁ বৰ্তমান। এইটো কয় যদি আপোনালোকৰ এনেকুৱা ডেম উঠিছে, নিমখ উঠিছে, তেতিয়াহ'লে এইটো ডক্টৰ ফিক্সিট ডেম গাৰ্ড বুলি কয়। এইটো বহুত ভাল হয়, এইটো মাৰিব লাগে। আৰু আপোনালোকৰ যদি ক'ৰবাৰ ৱাল যদি ফাটিছে, ফাট মেলে, বৰ্তমান মই এইটো মাৰি থৈ দিছোঁ। কেকচিল বুলি কয় সেইটো। কেকচিল বুলি কয়, হাতত মাৰ হয় এইটো। বাকী ফুটা এইবিলাক য'ত গাঁতবোৰ আছে এইবিলাক পুটিন মাৰ যাব। প্ৰায় ঘৰত টাইলছ মিস্ত্ৰীয়ে টাইলছ খোৱালে এই ফাটটো মাৰি থৈ নাযায়, ধুনীয়াকৈ ফিনিচিংটো দি থৈ যাব লাগে, কিন্তু নিদিয়ে ফিনিচিংটো। সেইটো আকৌ আমিয়ে মাৰিবলগীয়া হয়। জইনবিলাক মাৰি আছোঁ। এইবিলাক যিমান চেপ আছিলে গোটেইবিলাক মাৰি আছোঁ। খুব চাইডে মাৰ এইবোৰ অলপ আছিলে, এইখিনিৰ পৰা মেডিচিন মাৰ হৈ গ'ল। খালি এইটো পাছকোড মাৰি দিলোঁ, মোবাইলত চাৰ্জ নাছিল কাৰণে। চিলিংখনো ফাটফুটবিলাক বাতি থৈ আছে, ইয়াৰ আৰু এক কোট মাৰিব লাগিব। আজি আমাৰ 3 নম্বৰ দিন। কালি চিলিংখন ৰং মাৰা হৈ গ'ল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ সম্পূৰ্ণ দেখুৱাব গ'লে এখন চিনেমা হৈ যাবগৈ, সেইকাৰণে আপোনালোকক সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ। চিলিংখন বৰ্তমান ফিনিচিং দিয়া হৈ গ'ল। এতিয়া ৱাল কেইখন মাৰি আছোঁ। ৱালত এইটো পিংক কালাৰ মাৰিছে, প্লাষ্টিক পেইণ্ট হয়। ৱালবিলাক পুটিন কটা নাই, আগৰ পুৰণা ৱাল, তাৰ 10 মাহ নে ডিচেম্বৰ মাহ আছিল, তাত চাফ চুফ কৰি আমি প্লাষ্টিক পেইণ্ট মাৰি দিছোঁ। পুটিন কাটিলে যে প্লাষ্টিক পেইণ্ট মাৰিব লাগিব। আপোনালোকৰ যদি তেনেকুৱা ঘৰ আছে, আগৰ পুৰণা ঘৰ, ভালকৈ ৰিপেইং কৰিম বুলি যদি ভাবে কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। চাফাটো প্ৰধান, মানে চাফাটো ভালকৈ কৰি ল'ব লাগিব।
ৰুটি কণী আলু পটল ৰঙৰ টাইমতো গুদামত বহুত দিন থোৱাৰ কাৰণে তাৰ ওপৰত চামনি এটা বহিল সেইকাৰণে এইটো ভালকৈ মিক্স কৰি ল'ব লাগিব তললৈ গেটটো বহি থাকে ওপৰত লগ কৰি ল'ব লাগিব এইটো এনামেল কালাৰ হয় খিৰিকী পালা দৰ্জা চৌকাঠ আদি মাৰিবৰ কাৰণে এইটো গুলি আছোঁ বৰ্তমান এইটো বাজাৰ কোম্পানী হয় লুইচ বাজাৰ্ছ হাই গ্লোজ এনামেল তো আপোনালোকে বৰ্তমান আমাৰ 5 নম্বৰ দিনাখন আমি দৰ্জা কালাৰ কৰি আছোঁ আমাৰ এইটো 5 নম্বৰ দিন ভিতৰ ৰুমটো সম্পূৰ্ণ ৰং দি হৈ গ'ল স্কাৰ্টিংটো বাকী আছে ভিতৰত যিমান দৰ্জা চৌকাঠ আছিল সেইবিলাক মাৰিছোঁ প্ৰায় মই ভয় চবাই দিছোঁ কাৰণ মানুহে ঘৰত বেছিকৈ কথা বতৰা কৰি থাকিলে ভাল নালাগেতো মোবাইলটো এক জেগাত থৈ মই ভিডিঅ' কৈছিলোঁ বৰ্তমান মই ভয় চবাই দি আছোঁ ফাইনেলি ৰং কৰা হৈ গ'ল ডাছবৰ্ডত এইটো মাৰিছে বান্দা ডাছবৰ্ডটোত সেউজীয়া যদিহে আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় আপোনালোকৰ যদি তেনেকুৱা পুৰণা ঘৰ আছে ৰং কৰা ৰিপেয়াৰিং যদি কৰিম বুলি ভাবিছে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ নম্বৰটো আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে নগাঁও মৰিগাঁও পুৰণা ঘৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম